দিনৰ কুবত কঁকাল ভাঙে মুগা আৰু গামোচাৰে। হেল্ল' গাইজ, আপোনালোকে চাই আছে জেডি এণ্টাৰটেইনমেণ্ট আছাম ইউটিউব চেনেল। আহক আজি আৰম্ভ কৰোঁ টিকটকৰ ছুটি আমি। स्वैग से करेंगे सबका स्वागत। स्वैग से करेंगे सबका स्वागत। সুদুমণি ৰখা সোৱাগটি যে স্বাগতম নকৰে বুজিছ, জাৰু দি কৰিব। কাৰণ কিয় জান, তোক যদি মায়ে গম পাই যায় নহয় ছোৱালী কাপোৰ লৈ পেলাই ভিডিঅ' বনাই আহিছ, এই চুটিয়ামিবিলাক যে কৰি আহিছ, সেইবিলাক কৰিলে যে তোক ঘৰত স্বাগতম নকৰে, জাৰু দি একদম ভালকৈ ঝাৰিবহে, ভোজ ঝাৰিব না। ল'ৰাটোৱে ভিডিঅ' কৰিবৰ কাৰণে ছোৱালী নাপালে নে তোৰ ছোৱালী কাপোৰ পিন্ধিব চখ আছিলে? তই হয়তো কচোন, যদি ছোৱালী কাপোৰ পিন্ধিব চখে আছিলে ছোৱালী হৈ নগ'লি কিয়? নে তোৰ গে উকাইছে যদি দাদা কৈ দিলে হ'ল না যে গে উকাইছে সেইকাৰণে কৰিছোঁ। এইবিলাক ফাল্টামি কিয় কৰ টিকটকত? ল'ৰা তোৰ ইজ্জতো দুপালি, নিজৰতো ইজ্জত নাই ল'ৰাও দুপালি। बिफोर मॉर्निंग में आई एम थोड़ा लेट उठिंग एंड माय मदर इज मेरे को 2 थप्पड़ मारी बट आई एम नॉट रोइंग बिकॉज़ आई एम सक द बॉयज। रुकिंग अरे भाई इंग्लिश ক'ব নাজানিলে ইংলিছৰ মা বাহেন কিয় কৈ দিছ? ডাইং মাইং যদি ইংলিছ নাজানে চুতিয়া ইংলিছ নকবি বুজিছ, ইংলিছৰ মা বাহেন কৈ নাৰাখ। হেল্ল' গাইজ, আপুনি এই ভিডিঅ'টো ভালকৈ চাওক, কি লিখা আছে ভালকৈ পঢ়ক, ঠিক আছে? ছোৱালীজনী যে এখন জিন্দগী কাম নাই, সি ধৰ্তিকা বছ। আমিহে ভাবিছিলোঁ ধৰ্তিকা বছ নেকি, ঘৰখনত আমাকে কয়। তাকো মহান ছোৱালী এজনী ওলাইছে ধৰ্তিকা বছ। যদি বিশ্বাস নকৰে এই ভিডিঅ'টো পূৰা সম্পূৰ্ণৰূপে চাওক। वक्त ने है किया हम पे कैसा सितम, तुम जैसे मादर चौधों को अगर मार के जेल जाना पड़ा 14 साल मंजूर है। बहन चौथ जिस दिन मेरे सामने पड़े ना मादर चौथ मारूंगा, लेकिन एक बात पक्की है, पब्लिकली मारूंगा, अकेले कभी नहीं मारूंगा। চালে কেনেকুৱা লাগিলে? না এইজনী ছোৱালীৰ ড্ৰিম আছে না কিবা জব আছে, সেইকাৰণে কৈছোঁ ধৰ্তিকা বছ ইয়াৰ কাম নাই। तुमको जब से बस देखा तुमको यारा। হেল্ল' ভণ্টি, কি ভিডিঅ' বনাইছা? तुमसे कोई अच्छा है ना तुमसे कोई प्यारा, यूं नजरे ना फेरो तुम मेरे हो मेरे तुम कह दिया। চাব লাগে বেকগ্ৰাউণ্ডটো কি আছে, বুজিছানে নাই? তুমিতো ভিডিঅ' বনাব চালা, এইজনীক পিছফালে ইমান ধুনীয়াকৈ পঢ়ি থকা ছোৱালীজনীক ধ্বংস কৰিলে নহয়। কি হ'ব এতিয়া লগৰখিনিৰ ওচৰত? দেখাই দিলা কি পিন্ধি পঢ়ে ন, বুজালেই হ'ল। আকৌ দেখাব মন আছিলে তাক দেখাই দিলে হ'ল। কি এইবিলাক ভিডিঅ' বনাই চালা, ভালকৈ বনাবি অলপ। নিজৰতো বনাইছ পিছফালেজনীকে ধ্বংস কৰি দিলি। দুই এই ছোৱালী দত কাম বনাই দাদা। হেল্ল' খুইদেউ, কি ৰখক কি কাজিয়া লাগিব মন গৈছে নে? কি ডান্স চাদৰ মেখেলা পিন্ধি? তুই ডান্স কৰিব গৈছে নে? ঘৈণীয়েক গিৰিয়েকক মাৰ প্ৰেক্টিচ কৰি আছিলে ন, একদম ডান্স আজি তোক মই দেখাম মাৰিম এইটো কৰি আছিলে নেকি? তেনেকুৱা কৰিলে কৰিব দেই, ভিডিঅ' কৰি নাই খাব, বুজিছেনে নাই? কিছুমান ল'ৰাবিলাকে ছোৱালীবিলাকক যে ইমান বেয়া বেয়া কমেণ্ট দিয়ে, মই চুমি মই সহ্য কৰিবলৈ নোৱাৰো। মই চুমি হয়, মই এটাৰ কলা ফেটি সাপ, ৰক্ত পান কৰি দিম, তহঁতৰ কলিজা ছিঙি আনি চুবাই খাম। মই ছোৱালী হয়, চিনি পোৱা নাই মোৰ ল'ৰা-ছোৱালী। হেল্ল' চুমি বাইদেউ, ৰখক ইমান চিল্লাই আছে কিয়? আমি শুনি আছোঁতো, ক'তো পলাই যোৱা নাই। আৰু কি কৈছে আপুনি? ছোৱালীবিলাকক ইমান বেয়া বেয়া কমেণ্ট কিয় দিয়ে? আৰে ভাই অভিয়াছলি দিব, সি ভাল কাম কৰিলে ভাল দিব, বেয়া কাম কৰিলেতো ভাল কৰিবই, বেয়াকৈ দিবই। সেইকাৰণে কৈছোঁ ভাল কাম কৰিলে ভাল দিব, আলবালৰ কাম নিচিনা কৰিলেতো বেয়া গালি দিবই। আপুনি কি ফেটি খাপ কি জংঘলত থাকক না, ঘৰৰ ভিতৰত কি কৰিছে? ফেটি খাপ ঘৰত নাথাকেতো, জংঘলতে থাকে। আৰু কলিজা ওলাই সাপে খাই জানো? মই গম নাপাওঁ দেই, আজি গম পাই আছিলোঁ যে ফেটি খাপে কলিজা ওলাই খায়। হেল্ল' গাইজ, যদি ভিডিঅ' চাই ভাল লাগিছে প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি বেয়া লাগিছে তেন্তেও ভাই মোক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু কি বেয়া লাগিছে নিশ্চয় ক'ব।